হেল্ল' ভিউৱাৰ্ছ, আজি মই তোমালোকৰ ওচৰলৈ আহিছোঁ অসম গভৰ্ণমেণ্টৰ এটা স্কিম। সেই স্কিমটো হৈছে স্বনিৰ্ভৰ নাৰী যোজনা। আণ্ডাৰ দিছ স্কিম দ্য গভৰ্ণমেণ্ট অফ আছাম কি কৰে, ডাইৰেক্টলি অসমৰ শিপিনীসকলৰ পৰা বস্তু ক্ৰয় কৰে, কোনো মিডিলমেন নোহোৱাকৈ। মিডিলমেন মানে কি, যেতিয়া এজন মানুহে এজন শিপিনীয়ে কিবা কাপোৰ বনায়, তাৰ বেলেগ এজন মানুহে ক্ৰয় কৰে, তাৰ পাছত চৰকাৰে সেই মানুহজনৰ পৰা ক্ৰয় কৰে। চ' এইটো মিডিলমেনটো আঁতৰাই কিনে এতিয়া অসম গভৰ্ণমেণ্টে কি কৰে, ডাইৰেক্টলি কি কৰে, অসমৰ শিপিনীৰ পৰা ক্ৰয় কৰে। আৰু এইটো স্কিমত এতিয়ালৈকে more than 50,000 people are applying, okay? এণ্ড তাৰ পৰা 48,000 কি হৈছে এপ্লিকেশ্যনছ কি হৈছে এপ্ৰুভ হৈছে। এণ্ড এতিয়ালৈকে গভৰ্ণমেণ্ট অফ আছামে কিমান অৰ্ডাৰ দিছে জানানে? সেইটো হ'ল more than 11,000, okay? এতিয়ালৈকে কিমান পে'মেণ্ট গভৰ্ণমেণ্ট অফ আছামে কৰিছে জানানে? সেইটো হ'ল more than 75 crore. Can you believe this? Is this scheme a new turning point for the Assam indigenous weavers? What's your opinion? And thank you for listening me.